নমস্কাৰ বন্ধুসকল, MD আসাম ব্লগ 445 ইউটিউব চেনেললৈকে মই মৃদুল ডেকাই স্বাগতম জনাইছোঁ। আৰু লগতে যদি আপোনালোকে নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো দবাই দিব, লাইক শ্বেয়াৰ কৰি দিব। লগতে আজি মই আছোঁহি কলকাতাত আছোঁ আৰু লগতে ভাৰত সবচে ভাল জেগাৰ এটা গৈ আছোঁ, যিটো ভাৰতবৰ্ষৰ সবচে পুৰণি আৰু সবচে ডাঙৰ, সবচে ধুনীয়া। গতিকে সেই জেগাটোনো কি, বলকচোন সেই জেগাটোলৈ গৈ আছোঁ। আৰু লগতে তাতে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কেনেকৈ কি খেলা খেলি দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিলে সেইটোও দেখুওৱা হৈ আছে। আৰু তাৰ লগত বিভিন্ন জীৱ জন্তু, সাজ পোছাক, বিভিন্ন বহুত যুগৰ আগৰ বস্তু ইয়াত তাতে দেখুওৱা হৈছে। যিটো বস্তু আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। ধুনীয়াকৈ মই মৃদুল ডেকা আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ'টো দেখাই যাম। লগতে চাই থাকক ধুনীয়াকৈ। লগতে যোনে ছাবস্ক্ৰাইব কৰা নাই, পাহৰিছে যদি ছাবস্ক্ৰাইবটো কৰি দিব ধুনীয়াকৈ। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই আসাম ব্লগ চেনেল 445। লগতে মই মৃদুল ডেকাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান মিউজিয়াম চাবলৈ আহিছোঁ। লগতে ভাৰতৰ ভিতৰত চবতকৈ পুৰণা মিউজিয়াম, লগতে আৰু চবচে ডাঙৰ বলক ভিডিঅ'লৈ ইয়াতে চাইডত টিকেট কাটিব লাগিব। টিকেট কাউণ্টাৰ আছে, লিখা আছে, বেনাৰটো লগোৱা আছে আৰু লিখা আছে টিকেট কাটিব লাগিব। বলক তেতিয়াহ'লে আমি গৈ ধুনীয়াকৈ ইণ্ডিয়ান মিউজিয়াম চাব লাগে। বলকচোন ভিতৰত কি আছে। এইটো টিকেট কাউণ্টাৰ হয়, টিকেট ল'ব লাগিব। লগতে মই টিকেট কাটি ল'লোঁ। কেমেৰাৰ কাৰণে 100 লয়, লগতে 50 ৰুপিজ পাৰ মেম্বাৰ। লগতে ছাইডত এনেকুৱা দোকানবিলাক আছে, মণিহাৰী কিবা কানি এইবিলাক ইয়াতে বেগ চেগ ৰাখিব লাগে। কলকনে এতিয়া বৰ্তমান বেগ ৰাখি আছোঁ। ইফালে এইটোৱে গেট হয়। এতিয়া যাম ভিতৰত, এই গেটেৰে এণ্ট্ৰি লেখা আছে। বৰ্তমান দেখিব পাৰিছে এইবিলাক মূৰ্তি হয়। এনেকৈ গেটত চেকিং কৰা হয়। আৰু লগতে বন্ধুসকল, মোৰ ভিডিঅ'টো খুব দীঘলীয়া। এইকাৰণে দীঘলীয়া যিহেতু ইণ্ডিয়ান মিউজিয়াম বুলি ক'লে বহুত বৃহৎ ডাঙৰ, আৰু ইয়াতে চবচে ডাঙৰ। ইয়াৰে বস্তুটো বহুত বেছি আছে বস্তুৰ, কাৰণ যিমান যি হ'লে মই 22-23 মিনিটৰ ভিতৰত খতম কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে একদম শেষলৈ চাই থাকিব, খুব ভাল লাগিব, খুব মনোমোহা। বলক তেতিয়ালৈ চাই থাকক। আমি বৰ্তমান আহি পাইছোঁহি ইয়াৰে ভিতৰত, ইণ্ডিয়ান মিউজিয়ামটোৰ ভিতৰত। কিন্তু ইয়াতে চাওক, এইটো হ'ল ইণ্ডিয়ান মিউজিয়াম। ইয়াৰে মই বেক চাইডটো দেখাই আছোঁ অলপ। এইটো বেক চাইড। চ' এতিয়া ভিতৰলৈ যাম আমি। প্ৰৱেশ আছে, ৰাস্তা আছে। আপোনালোকক মই দেখালোঁ এই চায়েন্স মিউজিয়ামটো প্ৰথম ষ্টেপ, মানে এইটো প্ৰথমত সোমাইকে পায় কিন্তু। ইয়াতে এইবিলাক যে মূৰ্তি দেখি আছে, ইয়াতে মূৰ্তিকেইটা মানে কি যেনেকৈ নাগালেণ্ডৰ মানুহটো কেনেকুৱা হ'ব, এইটো নাগালেণ্ড। আৰু এইফালে কেৰেলা আছে, মহাৰাষ্ট্ৰ আছে, তলত মহাৰাষ্ট্ৰ। মানে ধৰ এনেকৈ বিভিন্ন জেগাৰ মানুহবিলাক কেনেকুৱা ধৰণৰ দেখিব। ইয়াৰে পিকচাৰ ৰখা হৈছে আমাৰ ইণ্ডিয়াৰ। গতিকে বলক আগলৈ যাওঁ। এইবিলাক যে দেখি আছে নহয়, এইবিলাক চব শিলৰে বনোৱা হয়। মই দেখাই আছোঁ, এইবিলাক শিলৰে বনোৱা হয়। একচুৱেলি মোৰ মোবাইলত সহায় যদি দেখাওঁ আপোনালোকক, ইমান চাগে ভালদৰে দেখা নহ'ব, কিন্তু মই কেমেৰাৰ সহায় ধুনীয়াকৈ দেখাম।
অলপ মই ইয়াতে যিমান বস্তু আছে সিমান বস্তু ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। গতিকে আপোনালোকে দেখা পাইছে আফ্ৰিকান গড় ৰাখিছে নাই, গড়ৰ কোৱালিটি এনেকুৱা হয়। এশিয়ালি টাপিৰ বুলি কয় এইটো। মানে একচুৱেলি কি জানে, এইটো যে দেখিছে ইয়াৰ এইটো যিটো ছাল হয় এই ছালটোৱে ৰখা হৈছে। মানে ছালটো কেনেকুৱা আছিলে এক ধুনীয়াকৈ সংৰক্ষিত কৰা হৈছে। বান্দৰবিলাক কেনেকুৱা আছিল দেখিছেনে? ইয়াৰে জন্তুবিলাকৰ মানে ইয়াৰে যেনেকৈ মানুহৰ হাৰ্ডিবিলাক কেনেকুৱা ধৰণৰ গঠনবিলাক আছিলে ভিতৰত সেইবিলাক দেখুৱাইছে। ইয়াতে মানে ইহঁতৰ মানে ছাল পৰ্যন্ত ৰাখিছে যে কেনেকুৱা আছিলে। অৰিজিনেলটোক মানে ইহঁতে চাগে সেইটো ছালটো ৰাখি থৈ দিছে কেনেকুৱা ধৰণৰ কি কথা। ডলফিনটো কেনেকুৱা দেখিছেনে? একদম মানে সিহঁতৰ মানে অৰিজিনেল হেৰিটো ৰাখিছে আৰু যেনেকৈ বনোৱা নহয় এইবিলাক। মৰাৰ পিছত বস্তু সংৰক্ষিত কৰি পেলাই ধুনীয়াকৈ ৰাখে নহয়, জিঅ'ত যেন পায় ইমান ধুনীয়াকৈ ৰাখিছে। দেখিছেনে? চকু পৰ্যন্ত ধুনীয়াকৈ ৰাখিছে সিহঁতৰ। মাৰ্ক ফুলো দেখিছেনে কেনেকুৱা ধৰণৰ? বা ইমান ডাঙৰ ডাঙৰ প্ৰজাতি আছিল। সিহঁতে কিমান দিনৰ বস্তু কিমান ধুনীয়াকৈ মানে ধুনীয়াকৈ ৰাখিছে। মানে কেছটো হ'ল কি সিহঁতে যিটো মানে এইটো ধৰ যিটো জন্তু এইটো কাবুল মাৰেখুৰ এইটো বস্তুটো মানে কেনেকুৱা সিহঁতৰ অৰিজিনেল যিটো ছাল লোমৰ লগত ইমান ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে নহয় জানো? ইণ্ডিয়ান মিউজিয়াম ইমান ডাঙৰ মিউজিয়াম দেশৰ চবচে ডাঙৰ মিউজিয়াম ইণ্ডিয়ান মিউজিয়াম। গতিকে চাওক, মই আপোনালোকক মোৰ কেমেৰাৰ সহায়তে মোৰ আছাম ব্লগ চেনেলৰ সহায়তে আপোনালোকক ঘৰত বহি বহি উপভোগ কৰাই আছোঁ। লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ বেল আইকনটো দবাই দিব। নতুনকৈ চেনেলটো খুলি আছোঁ, আগুৱাই যোৱাৰ কাৰণে আপোনালোকে সহায় কৰিব। সহায় অনুভূতি থাকিলে নিশ্চয় ভাল ভাল জেগা দেখাৰ কাৰণে চেষ্টা কৰিম সিহঁতকেও। আৰু এই জন্তুবিলাকৰ ভিতৰটো কেনেকুৱা এইটোও ৰাখিছে বুজিছেনে?
ইয়াতে দেখাইছে বনৰীয়া গাহৰি ডাবল দাঁত দেখিছেনে নেউল বা কিমান ডাঙৰ ডাঙৰ নেউল আছে এইটো বাঘ আছিলে লিঅ'পাৰ্ড এনেকুৱা ধৰণৰ জন্তু আছে এইটো শিয়াল না ৰেড ফক্স স্মল আৰু লগতে মই আপোনালোকক অলপমান বেলেগ বস্তু দেখাই আছোঁ এইটো হাতীৰ যিটো ভিতৰত কেনেকুৱা হাৰ্ডিবিলাক সেইটো ৰাখিছে ইয়াতে ধুনীয়াকৈ সংৰক্ষিত কৰি এইটো দেখিছে এইটো ডাঙৰ হাতী এইটো সৰু হাতী এইটো মানে এই হেৰি বুলি কয় হাতীৰ চবচে ডাঙৰ এটা থাকে নহয় হাতীৰ লগত থাকে নহয় পালৰ লগত এটা দান্তাল বুলি কয় দান্তাল হাতী এইটোৱে দান্তাল হাতী বোলে চাওক দান্তাল হাতী কি ধুনীয়াকৈ সংৰক্ষিত কৰা হৈছে আৰু এইফালে জন্তু দেখাই গৈছোঁ আপোনালোকক ধুনীয়াকৈ আৰু গড়ৰ পোৱালি আমাৰ ভাৰতৰ গতিকে চাওক আমাৰ অসমত পোৱা গড়টোৱে হৈছে এইটো গড়ৰ বাবে বিখ্যাত এঠেঙীয়া গড় এই ঘৰৰে গড় কেনেকুৱা ৰাখিছে এইবিলাক অৰিজিনেল বনাই পেলাই ৰাখিছে ধুনীয়াকৈ अभी आ गया हम लोग दूसरा ये हो गया हाथी देख रहा है आप लोग आराम से घर बैठे बैठे हम लोग दिखा रहा है ये हो गया क्या हरिना हो गया उसका मुँह देखो कैसा हो गया बोला टूट गया जी ना তোমালোকে দেখাইছে ধুনীয়াকৈ আৰু ইয়াতে শিংবিলাক ইমান ধুনীয়াকৈ বন্ধা হৈছে সংৰক্ষিত কৰা হৈছে ইয়াতে ডেমেজ হৈ গৈছিল চাগে তাৰ কাৰণে এনেকুৱা ৰখা হৈছে থলুৱাবিলাক চাওকচোন হাতীৰ কেনেকুৱা ধৰণৰ দেখিছেনে জইনবিলাক বা এইটো বহুত ডাঙৰ হাতী মানে বাপৰে বা এইটো বহুত ডাঙৰ হাতী আছিলে এইটো মাইকী হাতী এইটো মাইকী হাতীটো অলপ বেলেগ এইটো মাইকী হাতী আৰু আছে ওপৰত কিবা আছে ৰ এইটো বা কি আছে ওপৰত জন্তু চন্তুৰ কিবা কাৰণে আছে নেকি লিখিছে skull of blue whale oh blue whale কি মাছ দেখো না blue whale বহুত জন্তু আছে ইয়াতে মানে বহুত চাব লগা বহুত আছে আৰু গতিকে বন্ধুসকল আপোনালোকে শেষলৈ চাই থাকক ভিডিঅ'টো আৰু ধুনীয়া ধুনীয়া জেগা আৰু মানে মিউজিয়ামৰ বস্তু আপোনালোকে চাব আছে গতিকে আমি চাম গতিকে চাই থাকক ওপৰতো আছে দেখিছে না ওপৰবিলাক দেখুৱাই নাই বলক তেতিয়াহ'লে ইয়াৰে যিখিনি আছিলে সেইখিনি আপোনালোকক দেখালোঁ এতিয়া আমি আৰু অন্য এটা কোঠালৈ যাওঁ দেখালোঁ এতিয়া বলক আমি ওপৰলৈ যাওঁ এই চিৰিটোৰে ওপৰলৈ যাওঁ মানে একচুৱেলি ভিডিঅ' বনালেও টিকেট ল'ব লাগে তাৰ কাৰণে মানে আমি লৈছোঁ কেমেৰাৰ টিকেট মই কেমেৰাটো লগত লৈছোঁ কেমেৰাৰ কাৰণে কৰি দিলোঁ বলক আমি আগলৈ যাওঁ ওপৰলৈ চিৰিটি উঠি আহিলোঁ ওপৰত
ওপৰত যায় এতিয়া ওপৰৰ মিউজিয়াম ওপৰত কি আছে মিউজিয়ামৰ যিটো ইণ্ডিয়ান মিউজিয়াম অলপ খুব ধুনীয়া ধুনীয়া বস্তু দেখালোঁ নহয় জানো আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ পাথৰবিলাক ইউজ কৰিছিলে নহয় কুঠাৰ হিচাপত হাতুৰি হিচাপত মিউজিয়াম বুলি ক'লে সেইটো জানে গতিকে বলক আগলৈ কি আছে চাওঁ ইয়াতে বিভিন্ন ধৰণৰ মানে কাঠৰ মানে চিম্পল দেখুওৱা হৈছে কি গছৰ কেনেকুৱা কাঠ আৰু লগতে এইটো ইফালে মানে চব ৰবি শস্য যিবিলাক মানে ফল মূলৰ পৰা আদি কৰি জিকা ভোল মানে বিভিন্ন ধৰণৰ ৰবি শস্যবিলাক দেখুওৱা হৈছে গুটি পৰ্যন্ত দেখুওৱা হৈছে ৰবি শস্যৰ আৰু লগতে সাইডত দেখিব পাইছে বিভিন্ন ধৰণৰ ঔষধি গছ আছে আৰু এই আপোনালোকে যিটো ঘৰ দেখি আছে ব্লু কালাৰ সো সেইটো মানে আগতে মানে নিবনুৱাবিলাকে কেনেকৈ ধৰণৰ কাম কৰিছিলে এইবিলাক দেখুওৱা হৈছে ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে যাতে আৰু লগতে বিভিন্ন ধৰণৰ ঔষধি ইয়াতে দেখিব পোৱা যায় ঔষধি মানে ঔষধ লগত ঔষধি গছৰ মানে হিয়াৰৰ পৰ্যন্ত মানে তেনেকুৱা ধৰণে কেনেকুৱা বনোৱা হয় সো এইবিলাকো দেখুওৱা হৈছে আপোনালোকক যদি মই পঢ়ি পিনে দেখাব লাগে সো বহুত টাইম লাগিব সেইকাৰণে ইমান ভালকৈ দেখাব মানে পৰা নাই যদিও মানে দেখাই গৈছোঁ যে চিম্পলটো দেখাই গৈছোঁ আৰু মই কৈ গৈছোঁ ইয়াতে বিভিন্ন ধৰণৰ যেনেকৈ মুগা পলু পাট মুগা পলুৰ পৰা আদি কৰি মৰা পাতৰ পৰা মানে ইয়াতে যেনেকৈ কপা দেখিছে মানে যিমান আছে থলুৱা মানে আমাৰ সাজ পোছাকৰ পৰা আদি কৰি খোৱাৰ পৰা আদি কৰি লগতে পিন্ধাৰ পৰা আদি কৰি মানে ইয়াতে অল এভৰিথিং আছে আৰু এই ইণ্ডিয়ান মিউজিয়ামটো ব্ৰিটিছৰ যুগৰ কিন্তু মিউজিয়ামটো ব্ৰিটিছৰ যুগৰ নহয় কিন্তু ঘৰটোহে ব্ৰিটিছৰ যুগৰ এইটো ঘৰটো যিটো বনোৱা আছে এই ঘৰটো ব্ৰিটিছৰ যুগৰে ঘৰ হয় ইয়াতে মানে ইণ্ডিয়ান মিউজিয়াম বনোৱা হৈছে চ' বহুত আগৰে লগতে জানে আপোনালোকে সকলোৱে যে ভাৰতবৰ্ষৰ ভিতৰত সবচে ডাঙৰ মিউজিয়াম বুলি ক'লে কলকাতাত অৱস্থিত ইণ্ডিয়ান মিউজিয়াম ভাৰতবৰ্ষৰ ভিতৰতে সবচে ডাঙৰ খুব ভাল ধুনীয়া গতিকে চাওঁ আগৰ ইয়াতে দেখা পাইছে আপোনালোকে কাপোৰ বিভিন্ন ধৰণৰ কাপোৰ মানে সংস্কৃতিৰ মানে বহুত ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কাপোৰো ইয়াতে ৰখা যায় আৰু ইয়াতে দেখা পাইছে যে গৰু কেনেকৈ হাল মাৰি আছে নিবনুৱাবিলাকে কেনেকৈ মৰা পাতৰ পৰা মানে ৰছী বনাই আছে চ' ইমান ধুনীয়াকৈ ৰখা হৈছে খুব ধুনীয়াকৈ আৰু আপোনালোকক মই যিখিনি পাৰোঁ সেইখিনি ভালকৈ দেখাব চেষ্টা কৰি আছোঁ কিয়নো মানে ইমান ভালকৈ দেখাব নোৱাৰিম যিহেতু আমাৰ হাতত টাইম অলপ খুব কম আছে ইয়াতে দেখাইছে যে কোম্পানীবিলাকে কেনেকৈ ধৰণে মানে কাম কৰি আছে চ' এইটো এটা দেখাইছে আৰু ইয়াতে বিভিন্ন ধৰণৰ চামাৰ তামাৰ আদি কৰি মানে কেনেকুৱা ধৰণৰ ইউজ কৰিছিলে ইয়াতে কিতাপ মানে এই গ্ৰন্থও ৰখা হৈছে কিছুমান লগতে ইফালে মানে আগৰ দিনত কেনেকুৱা ধৰণৰ খাৰুমণি ইউজ কৰিছিলে ড্ৰিংকছ ইউজ কৰিছিলে মানুহবিলাকে কেনেকৈ ধৰণৰ খাৰুমণি পিন্ধিছিলে সেইবিলাকো ৰখা হৈছে সংৰক্ষিত কৰি ৰখা হৈছে এইবিলাক ড্ৰিংকছ হয় চ' এইটো কেনেকুৱা কালাৰৰ মানে মৌত ড্ৰিংকছ মানে খাইছিলে মানুহে সেইবিলাকো ৰখা হৈছে ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে খুব ধুনীয়া কোঠালি এইটো বহুত ডাঙৰ কোঠালি আপোনালোকক যদি মই এফালৰ পৰা যদি পঢ়ি যদি শুনাব লাগে আজি দিনটোতো নহ'ব যদি মই একফালে মই 4ভাগৰ যদি এটা ভাগ পঢ়াব যাওঁ মানে পঢ়ি শুনাব যাওঁ তেতিয়াও নহ'ব দিনটো যাব গতিকে বলক এইটো ডেছলে হয় ইয়াতে মানে আগতে যিবিলাক বহুত বছৰ ধৰি আগতে ইউজ হোৱা ডেছলেবিলাকৰ এটা সংৰক্ষিত কৰা হৈছিলে যে আগতে ইমান বছৰ ধৰি যে ইউজ হৈছিলে সেইবিলাক মানে যিটো মানে বহুত দিন ধৰি ইউজ হৈ আছিলে চ' এতিয়া ইউজ নহয় সেইবিলাক ধুনীয়াকৈ সংৰক্ষিত কৰি কিনে ৰখা হৈছে আপোনালোকে খুব ধুনীয়া লগতে বন্ধুসকল এতিয়া এইখিনি আপোনালোকক দেখালে ধুনীয়াকৈ দেখিলে লগতে এতিয়া আকৌ এটা ঠাইলৈ যাম এটা ঠাইলৈ এইটো দেখিছে এইটো গেট আকৌ ইয়াতে আছে বহুত বস্তু বলকচোন কি আছে চাওঁ লগতে মোৰ ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাই থাকক জবৰদস্ত বলক ঘৰত বহি উপভোগ কৰি থাকক অকলে অসমবাসী ৰাইজে আৰু লগতে মোৰ যিমান ইউজাৰ আছে কিয় বলক আগলৈ গৈ থাকোঁ সাগৰৰ তলত কেনেকুৱা ধৰণৰ কি সেইটো দেখুওৱা হৈছে এইটো পানীত কেনেকৈ কাকাৰাটো থাকে সেইটো সংৰক্ষিত কৰি ৰখা হৈছে তাৰ লগতে এইকেইটা হাঁহকেইটা চিনি পাইছেনে ধুনীয়াকৈ আছে বাপৰে কি ধুনীয়া খুব সুন্দৰ পৰিৱেশ সাপো আছে ধৰা সাপ দেখিছেন বন মূৰ্তি লগতে ভিতৰত পক্ষীৰ পৰা আদি কৰি শিয়ালৰ পৰা বাঘৰ পৰা খুব ধুনীয়াকৈ ৰখা হৈছে সংৰক্ষিত কৰি
আৰু অন্য এটা কোঠা লৈ ইয়াতে কিতাপ চালে চাওঁ। ভালকৈ দেখাব নোৱাৰিম, যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ যিহেতু একদম ভিডিঅ'। লগতে এইটো আমি কোঠাটো দেখালোঁ, লগতে এতিয়া এই কোঠাটো দেখাম, ভিতৰলৈ গৈ আছোঁ। গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক, একদম শেষলৈ একদম ধুনীয়াকৈ দেখাম পটকা। গতিকে বলক আৰম্ভ কৰোঁ। দেখা পাইছে, গতিকে ইয়াতে বিভিন্ন ধৰণৰ সাগৰীয় সমুদ্ৰৰ যিবিলাক সাগৰীয় মাছ আছে, বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে। এইবিলাক মাছবিলাক জিন্দা নহয়, কিন্তু চেম টু চেম মাছটো ৰখা হৈছে। যেনেকৈ আপোনালোকে দেখিব পাৰিছে, মাছবিলাক বিভিন্ন প্ৰকাৰৰ মাছ, আৰু ইয়াতে হয়তো আমি দেখা নাছিলোঁ। চ' ইমান মানে বিভিন্ন প্ৰকাৰৰ মাছ আছে সাগৰীয়, মানে যিমান আছে সাগৰীয় প্ৰায়ভাগ ইয়াতে ৰখা হৈছে। মই জনাতো চাগে গোটেইখিনিয়ে ৰখা হৈছে ইয়াতে বিভিন্ন ধৰণৰ। আৰু এই দেখিছে যে পুখুৰীত মাছবিলাক কেনেকুৱা ধৰণৰ মানে থাকে, এইটো এটা চিত্ৰ দেখা হৈছে, খুব ভাল চিত্ৰ। বলক বন্ধুসকল অন্য এটা কোঠালীলৈ। এই কোঠালীটোত দেখিব পৰা গৈছে যে বিভিন্ন ধৰণৰ সাজ পোছাক, আগৰ দিনত ৰজাবিলাক মানে কেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰিছিলে। চ' মানে আৰু খুব ধুনীয়াকৈ ইয়াতে ৰখা হৈছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ যিহেতু ভগৱানৰ মানে বুদ্ধদেৱ আদিৰ পৰা মানে বিভিন্ন ধৰণৰ, আৰু এইটো দেখিব পাৰিছে যে আপোনালোকে যে দ্ৰৌপদীৰ বস্ত্ৰহৰণ যে হোৱাৰ এটা এইটোৱে কাৰণ আছিলে যে এই খেলটো খেলি পিনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিলে। চ' এইটোৱে হয় লুডুৰ খেলৰ দৰে, মানে ছেম কণ্ডিশ্যন এইটো খেল। আৰু ইয়াতে বিভিন্ন ধৰণৰ চেছ খেলাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী, আগতে মানে আগৰ যুগ কেনেকৈ মহাভাৰতৰ দিনত মানে কেনেকৈ ধৰণৰ মানে খেলাবিলাক খেলিছিলে। চ' সেইবিলাকো আছে ইয়াতে, কেনেকৈ ধৰণে খোৱা হৈছিলে ড্ৰিংকছৰ পৰা আদি কৰি। আৰু পাথৰৰে মূৰ্তিবিলাক বনোৱা হৈ আছে ভগৱানৰ, চব শ্ৰীকৃষ্ণৰ পাথৰৰ মূৰ্তিবিলাক খুব ধুনীয়াকৈ বনোৱা আছে। আগৰ যুগত চাব গ'লে চাওকচোন, না কোনোবা চাইণ্টিষ্ট আছিলে কোনোবা, না তেনেকুৱা আছিলে, একোতো তেনেকুৱা নাছিলে। সিহঁতে নিজৰ হাতৰ বিদ্যাতে এইবিলাক চব আকৃতি আঁকিছিলে, চব কাটি কাটি শিল কাটি কাটি বনোৱা হৈছিলে, খুব ধুনীয়া লাগে। আৰু আপোনালোকে ভাবকচোন যে ইমান ধুনীয়া মূৰ্তি, আৰু ইয়াতে ইমান ধুনীয়াকৈ মূৰ্তিবিলাক বনোৱা হৈছে, মানে হাতীৰ দাঁতেৰে ইমান ধুনীয়াকৈ অংকন কৰা হৈছে, ইমান ধুনীয়াকৈ আৰ্ট কৰা হৈছে। গৰুৰ পৰা শালৰ পৰা খুব ধুনীয়াকৈ গৰুবিলাক ইমান ধুনীয়াকৈ ৰখা হৈছে মানে। আৰু বিবাহ কেনেকৈ হৈছিলে আগতে এইবিলাকো দেখুওৱা হৈছিলে, মানে বিবাহৰ এটা চিহ্ন যে কইনা কেনেকৈ লগাইছিল খৰমযোৰ, বিভিন্ন ধৰণৰ। আৰু লগতে ইয়াতে তাজমহলটোও দেখুওৱা হৈছে একচুৱেলি, আপোনালোকে দেখিছে অলৰেডি আগত তাজমহল। আৰু ইয়াতে ড্ৰিংকছটো কেনেকৈ খাইছিলে, ড্ৰিংকছ খোৱা কাপবিলাকো ইয়াতে দেখুওৱা হৈছে, খৰম জোতা আৰু হাতত পিন্ধা ভৰিত পিন্ধা গলত, বিভিন্ন ধৰণৰ খুব ধুনীয়া ধুনীয়া বস্তু দেখুওৱা হৈছে। বৰ্তমান আপোনালোকক মই দেখাব গৈ আছোঁ শেষ কোঠালী, যিটো কোঠালী আমি গোটেইখিনিতে আপোনালোকক দেখালোঁৱেই, অল এভৰিথিং চব দেখালোঁ ইয়াৰে ইণ্ডিয়ান মিউজিয়ামৰ। আৰু এই কোঠালীটোত সংৰক্ষিত কৰা হৈছে বিভিন্ন ধৰণৰ শিল পাথৰ, বিভিন্ন ধৰণৰ আগতে যেনেকৈ মানে গুলি চুলি যেনেকৈ বাৰুদ চাৰুদ কিবা কাৰণে বিভিন্ন ধৰণৰ ৰখা হৈছিলে, হাৰ্ডি চাৰ্ডি, মানুহৰ হাৰ্ডি, জীৱ জন্তুৰ মানে বিভিন্ন ধৰণৰ হাৰ্ডি ৰখা হৈছিলে। একচুৱেলি এইটো এই ইয়াতে কাছও ৰখা হৈছে, কাছৰ সংৰক্ষিত কাছৰ যিটো মেইন কাছটো মানে তাৰ বাকলটো ৰখা হৈছে সংৰক্ষিত কৰি। গতিকে বন্ধুসকল আজিলৈ ইমানতে সামৰিছোঁ। লগতে মোৰ MD আছাম ব্লগ 445 চেনেলটো যদি আপোনালোকে ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। নতুন যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ বেল আইকনটো দবাই দিব ধুনীয়াকৈ, যাতে মই যাতে আগতে ধুনীয়া ধুনীয়া জেগা আকৌ দেখাব পাৰোঁ, আপোনালোকলৈ নতুন নতুন জেগা লৈ আহিব পাৰোঁ। গতিকে ঘৰতে বহি আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰে, তাৰে আশাবাদী মই। গতিকে থেংক ইউ ছ' মাছ আজিৰ কাৰণে, ধন্যবাদ।